নমস্কাৰ সকলোকে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই সকলোকে এটা কথাই ক'ব বিচাৰোঁ যে আমি জীয়াই থাকিবলৈ এটা উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ দায়িত্ব কিন্তু আমাৰ প্ৰত্যেকৰে। সেইবাবে নিজৰ ঘৰখনৰ পৰাই এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ যাতে আমি গঢ়ি তুলিব পাৰোঁ সেইটো সকলোৱে চেষ্টা কৰিব লাগে আৰু আমিও কম বেছি পৰিমাণে চেষ্টা কৰিছোঁ যে আমাৰ গোলাঘাট নগৰৰ মাজমজিয়াত থকা আমাৰ ঘৰখনো যেন এক প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি ৰাখিব পাৰোঁ। সেইবাবে চাৰিওফালে আমি যিমান পাৰোঁ সেউজীয়া গছ-গছনি ৰুইছোঁ, সেউজীয়া গছ-গছনিৰ মাজত আমি ঘৰখন ৰাখিবলৈ চেষ্টা কৰিছোঁ। সেয়ে আমাৰ ঘৰৰ চাৰিওফালটো আমাৰ বাৰীখন অকণমান দেখুৱাবলৈ বিচাৰিলোঁ আপোনালোকক। কেনেকুৱা পায় কমেণ্টত জনাব। এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে অনলি ওৱান আৰ্থ। হয়, আমাৰ বাবে কেৱল এখনেই পৃথিৱী, এখনেই আমাৰ বসবাসৰ উপযোগী পৃথিৱী। আমাৰ দ্বিতীয় এখন পৃথিৱী নাই যে এইখন পৃথিৱী ধ্বংস হৈ গ'লে, এইখন পৃথিৱী বসবাসৰ উপযুক্ত হৈ নাথাকিলে আমি বেলেগ এখন পৃথিৱীলৈ গুচি যাম। তেনেকুৱা কোনো কথা নাই। আমাৰ এখনেই পৃথিৱী আছে আৰু সেই পৃথিৱীখন আমি বসবাসৰ উপযোগী কৰি ৰাখিব লাগিব। অকল আমাৰ বাবেই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবেও আমি বসবাসৰ উপযোগী কৰি ৰাখিব লাগিব। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ দিৱসৰ সোণালী জয়ন্তী বৰ্ষ আৰু সোণালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰাৰ বাবে এই বছৰৰ সমগ্ৰ বিশ্বজুৰি এই প্ৰচাৰ আৰম্ভ হৈছে অনলি ওৱান আৰ্থৰ। আমিও বিচাৰোঁ আমাৰ একমাত্ৰ পৃথিৱীখন সৰ্বাংগ সুন্দৰ হৈ থাকক, ভৱিষ্যত প্ৰজন্মৰ বাবে বসবাসৰ উপযোগী হৈ থাকক আৰু সেয়েহে আমাৰ অকণমান চেষ্টা, আমাৰ ঘৰৰ পৰিৱেশ, আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশ আমি অকণমান সেউজীয়া কৰি ৰাখিবলৈ বিচাৰিছোঁ আৰু গছপুলি ৰুইছোঁ। আপোনালোকেও ৰুৱক। বছৰৰ এটা দিনতেই যে গছপুলি ৰুব লাগিব এনেকুৱা নহয়, প্ৰত্যেকটো দিনেই গছপুলি ৰুব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমি যিটো গছপুলি ৰুওঁ সেই গছপুলিটো অকল ৰুয়েই আমাৰ দায়িত্ব নেসামৰি সেই গছপুলিটো প্ৰতিপাল কৰি গৰু ছাগলীয়ে নোখোৱাকৈ ডাঙৰ কৰি এটা পৰ্যায় পোৱালৈকে আমি প্ৰতিপাল কৰি থাকিব লাগিব আৰু সেই দায়িত্ব আমি যদি প্ৰত্যেকেই পালন কৰোঁ, এটা গছপুলি ৰুই গছপুলিটো ডাঙৰ হোৱালৈকে যদি আমি যত্ন কৰি ডাঙৰ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এখন সেউজী ধৰণী পাম। গতিকে সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাই আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।